guys, what's up? I hope আপোনালোক সকলো ভালে আছে আৰু মইতো সম্পূৰ্ণ ভালে আছো। আজি বহুদিনৰ মূৰত আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টো বেলেগ একো নহয়, মই আজি আপোনালোকৰ মাজলৈ এটা ধুনীয়া পাৰ্টি মেকআপ লুক লৈ আহিম, যিটো আপোনালোকৰ খুব ভাল লাগিব। কাৰণ এই মেকআপ লুকটো খুব কম সময়ত, কম সামগ্ৰীৰে, কম ৰেঞ্জৰ সামগ্ৰীৰে মই ক্ৰিয়েট কৰিম। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু এই ভিডিঅ'টোৰ খাচিয়ত এইটোৱে হৈছে, যিসকলে নতুনকৈ মেকআপ শিকিব বিচাৰে বা মেকআপৰ বিষয়ে নাজানে, তেওঁলোকৰ বাবে এই ভিডিঅ'টো খুব হেল্পফুল হ'ব। গতিকে আপোনালোক সকলোকে মোৰ ৰিকুৱেষ্ট, এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, ঠিক আছে? তো বেছি পলম নকৰোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ গো। ফাৰ্ষ্ট ষ্টেপ, প্ৰথমতে আপোনালোকে মুখখন ধুনীয়াকৈ পানীৰে ক্লিন কৰি ল'ব। মই মুখখন পানীৰে প্ৰথমতে ক্লিন কৰি লৈছোঁ। আপোনালোকসকলে এটা কথা মনত ৰাখিব, মেকআপ কৰাৰ আগতে মুখখন চাফা কৰি লোৱাটো খুবেই প্ৰয়োজন। গতিকে মেকআপ কৰাৰ আগতে আপোনালোকে মুখখন ক্লিন কৰিবলৈ নাপাহৰিব। তো ছেকেণ্ড ষ্টেপ ইজ মইশ্চাৰাইজাৰ। মেকআপ কৰাৰ আগতে মুখখন পানীৰে ক্লিন কৰি ল'ব। তাৰপিছত আপোনালোকে যিকোনো মইশ্চাৰাইজাৰ ইউজ কৰিব, যিটো আপোনালোকে ইউজ কৰে। গতিকে মই ইউজ কৰোঁ লেকমিৰ পিচ মিল্ক। এইটো মইশ্চাৰাইজাৰ মই ইউজ কৰোঁ আৰু মোক খুব ধুনীয়াকৈ শ্বুট কৰে। গতিকে প্ৰথমতে মই মইশ্চাৰাইজাৰ মুখত ইউজ কৰি ল'ম। তো মই ছেকেণ্ড ষ্টেপ ক্লিয়াৰ কৰিলোঁ। এইবাৰ থাৰ্ড ষ্টেপ ফেচ প্ৰাইমাৰ। মুখত আপোনালোকে মইশ্চাৰাইজাৰ ইউজ কৰাৰ পিছত প্ৰাইমাৰ ইউজ কৰিব। আপোনালোকে যিকোনো প্ৰাইমাৰ ইউজ কৰিব পাৰে। মই গল্ডৰ প্ৰাইমাৰ ইউজ কৰিম, আপোনালোকে যিকোনো প্ৰাইমাৰ ইউজ কৰিব। তো ধুনীয়াকৈ আপোনালোকে প্ৰাইমাৰটো মুখত ইউজ কৰি ল'ব। তাৰপিছত ফ'ৰ্থ ষ্টেপ ফাউণ্ডেশ্যন। আপোনালোকে যিকোনো ফাউণ্ডেশ্যন ইউজ কৰিব পাৰে। মই মেবলিনৰ ফাউণ্ডেশ্যন ইউজ কৰোঁ। এইটো মোক খুব শ্বুট কৰে মোৰ ফেচত। মেবলিনৰ ফিট মি। আৰু মুখখন মেকআপটো ফিনিচিং কৰিবৰ বাবে আপোনালোকে ব্ৰাছো ইউজ কৰিব পাৰে আৰু বিউটি বাম ইউজ কৰিব পাৰে। মই ব্ৰাছ ইউজ নকৰোঁ, বিউটি বাম ইউজ কৰিম। তো ফাউণ্ডেশ্যন হৈ গ'ল। এইবাৰ ইউজ কৰিম কনচিলাৰ। কনচিলাৰটো সাধাৰণতে ডাৰ্ক চাৰ্কলত ইউজ কৰা হয়, কিন্তু যিহেতু মোৰ ফেচত কোনো ধৰণৰ ডাৰ্ক চাৰ্কল নাই, তো মই গোটেই ফেচটোতেই কনচিলাৰটো ইউজ কৰিম। আপোনালোকৰ যদি ডাৰ্ক চাৰ্কল আছে, তেতিয়াহ'লে অনলি ডাৰ্ক চাৰ্কলত আপোনালোকে কনচিলাৰ ইউজ কৰিব। তো কনচিলাৰ হৈ গ'ল। এইবাৰ ছিক্স ষ্টেপ, এইবাৰ ইউজ কৰিম কণ্ট'ৰ। আপোনালোকে ইয়াতো ইউজ কৰিব পাৰে। মই তাত ইউজ নকৰোঁ, মই অকল নোচত ইউজ কৰিম। আপোনালোকে ইয়াতো কৰিব পাৰে, কিন্তু মই ইয়াত নকৰোঁ। এইবাৰ ইউজ কৰিম লুজ পাউডাৰ।
তো এইটো হৈ গ'ল। এইবাৰ আইব্ৰ'টো ইউজ কৰিম। মোৰ আইব্ৰ'টো হৈ গ'ল। নেক্সট ইউজ কৰিম আইশ্বেডো। আইশ্বেড ইউজ কৰিম এইবাৰ। আইশ্বেড ইউজ কৰাৰ আগতে মই চেল'টেপ অকণমান চকুৰ কোণত লগাই ল'ম। আপোনালোকে চকুৰ কোণত আৰু আইব্ৰ'টো অকণমান হাইলাইট কৰি ল'ব, তেতিয়া দেখিবলৈ ধুনীয়া হয়। তো আইব্ৰ'টো অকণমান হাইলাইট কৰি ল'ব। এইবাৰ মই চকুৰ তলৰ পটাত ব্ৰাউন কালাৰ অকণ লগাই ল'ম। আপোনালোকে নিজৰ ইচ্ছা অনুসৰি লগাব পাৰে, ব্লেক কালাৰো ইউজ কৰিব পাৰে, নহ'লেতো ব্লু কালাৰো ইউজ কৰিব পাৰে। মই ব্ৰাউন কালাৰটো ইউজ কৰিছোঁ। মোৰ ব্ৰাউন কালাৰটো খুব প্ৰিয়, মোৰ ভাল লাগে আই মেকআপ কৰিলে ব্ৰাউন কালাৰটো ইউজ কৰিলে, তো মই ব্ৰাউন কালাৰটো ইউজ কৰিছোঁ। এইবাৰ মই ইউজ কৰিম আইলাইনাৰ। নেক্সট ইউজ কৰিম মাস্কাৰা। এইবাৰ ইউজ কৰিম লিপষ্টিক। এইবাৰ ইউজ কৰিম ব্লাছ। এইবাৰ ইউজ কৰিম হাইলাইটাৰ।
তো ফ্ৰেণ্ডছ আই হোপ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল আৰু যদি ভাল লাগিল তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰি থাকে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব ঠিক আছে তো বাই বাই